Hey guys, what's up everybody? উফ জিন্দা আছোঁ দিয়ক ৰাইজসকল কি ক'ব আৰু যিহেতু বহাগ মাহ চলি আছে আৰু অসমৰ বাবে গোটেই বহাগ মাহটোৱেই বিহুৰ বতৰ চ' ধুনীয়া চাই এটা ভিডিঅ' আপোনালোকৰ লৈ প্ৰস্তুত কৰিছোঁ যদি ভাল পায় লাইক এটা আৰু বিশেষকৈ কমেণ্ট এটা কৰি দিব আৰু চ' ঠিক আছে ভিডিঅ'টো ধুনীয়াকৈ চাই যাওক আৰু তাৰ বাবে মই আহিছোঁ গাঁৱত যিহেতু জানে আপোনালোকে চতৰ লাষ্ট দিনা আমাৰ আসামত গৰু বিহু পালন কৰা হয় তো বলক সেইকাৰণে গাঁৱত আহিছোঁ আৰু আমিও গৰুক লাও বেঙেনা আৰু হেকেটা ন মাৰো এণ্ড হেপী গৰু বিহু সকলোকে ঐ গৰু ব্ৰাদাৰ আজি তোৰ বিহু বিহু এক্সাইটেড পূৰা বিহু হেপী তহঁতৰ বিহু যা যা নাচি থাক গৈ যা এনেও এতিয়া মোৰ পৰা মাৰে খাবি কি কবি আৰু চ' বলক 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 অলপমান ডাঙৰ গৰুটোকো অলপমান উইচ কৰি দিওঁ সকলোৱে ন 1 2 3 একেলগে হেপী গৰু বিহু গৰুডা আৰু উইথ মা হালধি চৰি ক্ষমা কৰি দিব মা হালধি নহয় মা হালধি চাহৰে লগতে আছে নাই কিবা মিলাই খুৱালো বুকুৰে ভিতৰত আছে নাই মৰমে বুৱালো চাহৰে লগতে আছে নাই কিবা মিলাই খুৱালো এই এক মাৰ আৰু জোৰ মাৰ গৰুকেইটাই ভাবিছে চাগে আৰু চালা মোৰ বিহু দিনা মোৰ ওপৰতেই লেবেল মোৰ ওপৰতেই ইমান অত্যাচাৰ সুপ্ৰিম কোৰ্টত কেছ এটা লগাই দিব লাগিছিলে ইহঁতৰ কাৰণে বাইদেউ বাবুৱে বহুত জোৰ জোৰ মাৰি আছে ঠিক নাপায় নহয় বেঙেনা খা বছৰে বছৰে বাঢ়ি মাৰে সৰু বাপেৰে সৰু বহাগ বিহুৰ প্ৰথম হেৰি খালোঁ পিঠা চাহ পিঠা খাই আছোঁ খাই লওঁ আহৰ ভিডিঅ'টো আৰু ষ্টাৰ্ট কৰিম এটা পৰম্পৰা য'ত আমাৰ স্বৰ্গীয় ককা বা আইতা আমাৰ ঘৰৰ সিহঁতক এনেকুৱা খোৱা বস্তু বা ভাত দালি মাংস বা যিকোনো খোৱা বস্তু বৰুৱা আৰু যাক আমি মৰা বৰুৱা বুলি কওঁ কিনে গুৰিতে কাটি দিয়ে এনেকুৱা মানত গা চা নোধোৱাকৈ মন্দিৰৰ ওপৰত উঠি দে হ'ব দে একো নাই কাটি দিয়ে সিডাল কাটি দিয়ে অলপমান ৰ এক ছেকেণ্ড দে হ'ব পাই দুখন হ'ব না দুখন কলপাত কাটি ল'লোঁ বহুত ৰ'দ অঁ
চ' মোক দেখা পাইছে না গম নাপাওঁ বাট ভইচটো শুনক কলপাত চলপাত কাটি ল'লোঁ মানে কলপাতত আজি ভাত খাম আজি কাঁহী চাহী নাখাওঁ মানে কাঁহী ইউজেই নকৰোঁ আজি কলপাততে চব খাম মজা লাগে আমাৰ কলপাত কাটিল বাবুৱে অ' নামো মন্দিৰৰ ওপৰত কেনেকুৱা উঠি আছেচোন নামো পাপ দিব ৰ চ' কলপাত চলপাত কাটি ল'লোঁ এতিয়া ভাতটো খাওঁ অলপমান ভোজন কৰিলোঁ কাৰণ মানে ৰাতিপুৱাৰ পৰা কিবা কিবি কৰি আছোঁ বিহু বুলিকে খেলি আছিলোঁ ভাত পানী বহুত একো খোৱা নাই চাহ তাহ অলপমান খাইছিলোঁ মুখত অলপমান দিছিলোঁ তাৰপিছত হেৰি কৰিলোঁ মৰা বৰালোঁ এতিয়া যিহেতু আমাৰ হেৰিয়ে খালে ভগৱানে খালে বা মোৰ ককা চকা চবেই খালে এতিয়া মই খাম মামীয়ে এইফালে এইটো ব্ৰইলাৰ মাংস তাৰপিছত এইটো কি এইটো মাছ ন তাৰপিছত এইটো এটা মাছ আজি মজা হ'ব তাৰপিছত এইফালে আমাৰ কলপাতবিলাক হেৰি কৰি আছে মামাই বহিব তাৰপিছত আমি এইখিনিতে বহি আছোঁ আৰু মামী এইবিলাক বাঢ়ি দি আছে এইবিলাক খাম এতিয়া কলপাতত খোৱা ষ্টাৰ্ট হৈ গৈছে বাবু খাই আছে এইফালে মামা খাই আছে মামা একদম একে পূৰা আৰু ৰজা এইফালে বাবু ডিমাৰ খাই আছে আইতা খাই আছে মামী আমাক ভাত দি আছে তাৰপিছত মামা আৰু আইতাই পূৰা হেৰি লৈ লৈছে এই যে হোম মেড বিয়েৰ যে যোনটো চাউলৰ লগত বনাই বৰা চাউলৰ লগত বনাইছে সেই হোম মেড বিয়েৰ খাই আছে বড়ো ভাষাত কি বুলি কয় জৌ বিদৈ মামী ভালকৈ জানে কি বুলি কয় জৌ বিদৈ খাই আছে হেই গাইজ গুড মৰ্ণিং আজি যিহেতু বহাগৰ 1 তাৰিখ সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু আজি যিহেতু বহাগৰ 1 তাৰিখ মানে বহাগ মাহটো ষ্টাৰ্টিং হ'লে ন আজি আৰু ৰঙালী বিহু ষ্টাৰ্টিং হৈছে চ' বহাগৰ 1 তাৰিখে কি কৰে তো জানে বিহুৰ কালচাৰৰ মতে ইন আৱাৰ আছাম বহাগৰ 1 তাৰিখে ডাঙৰৰ পৰা ব্লেছিংছ লয় ন আৰু মই ক'ব গৈ আছোঁ মোৰ পেৰেণ্টছৰ পৰা পেৰেণ্টছৰ ব্লেছিংছ সদায় থাকেই বাট দেন অলছ' বহাগৰ 1 তাৰিখে এইটো কালচাৰ এটা ন যে বহাগৰ 1 তাৰিখে সেয়া কাঢ়িব লাগে চব ডাঙৰ মানুহবিলাকক ঘৰৰ সেইকাৰণে মই গৈ আছোঁ এতিয়া মা আৰু পাপাক সেয়াটো কাঢ়িলোঁ গাইজ কেনে ভিডিঅ'টো ভাল পাই আছেনে আৰু ভাল পাব ৰ'ব এতিয়া গৈ আছোঁ মই বৰ্তমান গাঁৱত গৈ আছোঁ বাবু মা মই পাপা নাযায় পাপা ঘৰতে আছে কাৰণ ঘৰত কোনো নাই ন সেইকাৰণে আৰু স্কুটিও আছে আমি কেইটা গৈ আছোঁ মানে আইতাটোক সেৱা কৰোঁ যিহেতু মই ফাৰ্ষ্ট মানে কি কয়তো এই ৰাতিপুৱা মই কৈছিলোঁ যে বহাগ মাহত আমাৰ মানে হেৰি আছে কালচাৰ এটা আছে প্ৰথম বহাগত মানে কিবা ল'ব লাগে ডাঙৰৰ পৰা চ' মই গৈ আছোঁ আইতাটো তাত আমাৰ ফেমিলিত আৰু পাপাহঁতৰ ফেমিলিত বলক গাঁৱৰলৈকে একদম পিন্ধি লৈছোঁ একদম ট্ৰেডিশ্যনেল চাওক আৰণাই লৈ লৈছোঁ গামোচা লৈ লৈছোঁ কোনে পায় আৰু চ' সেই গাইজ আহি পাই গ'লোঁ গাঁৱত আৰু আহিয়ে মই ফাৰ্ষ্ট আহিছোঁ বৰদেউতাহঁতৰ ঘৰত বৰদেউতা আৰু বৰমাক সেৱা কৰিলোঁ য়েছ মই সুধিলোঁ বৰদেউতা মানে নাই সকলো আমাৰ ঘৰৰ ডাঙৰ ব্যক্তিক সেৱাকাৰি আহি গ'লোঁ মই ৰাইজৰ নামঘৰত মানে বহাগ মাহ যিহেতু এছামিজ নিউ ইয়েৰ সেইকাৰণে এই বহাগ মাহত ৰাইজে সকলোৱে মানে মিলিকে মিটিং এখন পাতে আৰু বা সকলোৱে মানে এনজয় কৰে আৰু চ' মই মানে ঢোল বজাইছোঁ মই ক'ব ওলাইছোঁ যে বিহু এখন পাৰ্টিকুলাৰ ট্ৰাইবৰ উৎসৱ নহয় বিহু হ'ল সমগ্ৰ অসমৰ উৎসৱ চ' চবেই মিলিজুলি বিহু পালন কৰা উচিত আৰু সকলোৱে এনেকৈ একগোট হৈ বয়সত ডাঙৰ ব্যক্তিৰ পৰা আশীৰ্বাদ লয় যাতে এই বছৰটো চবৰে ভালে ভালে যায়
ভালে ভালে যোৱাৰ পিছত লাষ্টত কি আৰু ভজনটো আৰু এণ্ড ইউ ন' গাইজ ভজন ইজ ৰিয়েলি মেইন খানা ইজ ৰিয়েলি মেইন তো ঠিক আছে বাই বাই টাটা লাষ্টত ক'লোঁ আৰু লাইক এটা দি যাব যাওক